হেল্ল' এভৰিৱান। দহি কচুৰ ভাজি বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ ভিডিঅ'টো মাজলৈ আহকচোন। প্ৰথমতে এয়া দেখিছে দহি কচুখিনি মই বাকলি গুচাই ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া এয়া বাকলি গুচাইছোঁ আৰু মিহি মিহিকৈ সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ দহি কচুখিনি। আপোনালোকে বাৰু দহি কচু খাই ভাল পায়নে? আমি বাৰু খাই খুবেই ভাল পাওঁ। আৰু এয়া কাটি হৈ গ'ল। আৰু দহি কচু ভাজি বনাবৰ কাৰণে মই নৰসিংহ পাত, পিঁয়াজ কাটি লৈছোঁ, জলকীয়া লৈছোঁ, আদা নহৰু লৈছোঁ আৰু মছলা লৈছোঁ। আৰু এতিয়া কেৰাহীত তেল দিলোঁ, তাতে পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণ দিয়াৰ পিছত পাঁচফোৰণখিনি পকাত আকৌ পিঁয়াজখিনি দি দিলোঁ, কাটি লোৱা পিঁয়াজখিনি। আৰু এতিয়া তাতে জলকীয়া দি দিছোঁ। আৰু এতিয়া তাতে দিছোঁ নৰসিংহৰ পাতখিনি। অকণমান ভাজি লোৱাৰ পিছত দিছোঁ হালধি আৰু নিমখ সোৱাদ অনুসৰি। আৰু এতিয়া তাতে কাটি লোৱা দহি কচুখিনি দি দিছোঁ আৰু অলপকৈ লৰাই দিছোঁ লাহে লাহে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ঢাকোন মাৰি দিম। ঢাকোন মাৰি অলপ সিজাৰ পিছত এয়া দেখিছে অলপ উতল আহিছে, পানী ওলাইছে কচুৰ পৰা। আৰু তাতে পিহি লোৱা আদা নহৰুখিনি আৰু মছলাখিনি দি দিছোঁ। আৰু এতিয়া এবাৰ লৰাই দিছোঁ। এয়া চাওক দহি কচু কি ধুনীয়া হৈছে। এয়া দেখিলে মই ধুনীয়াকৈ বাতিত পৰিৱেশন কৰিলোঁ। আপোনালোকে বাৰু দহি কচু খাই ভাল পায়নে? বিভিন্ন পদ্ধতিৰে দহি কচু বনাব পাৰি। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব আৰু কেনেকৈ খাই ভাল পায় জনাবচোন। আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।